ঘৰে সমষ্টি হয় ৰংখাং MEC সমষ্টিৰ পৰা আজি 500 প্লিজ দিয়া 500 কংগ্ৰেছ বিশেষকৈ কংগ্ৰেছ আৰু দেখা পাইছে যিমানখিনি প্ৰাইভেট কংগ্ৰেছৰ সভাপতি সদস্য যোৱাকালিও নিৰ্মাণ যোগদান কাৰ্যসূচী আছে আজিও যোগদান কাৰ্যসূচী গতিকে এনেধৰণৰ বেলেগ বেলেগৰ সমষ্টিৰ যোগদান কাৰ্যসূচী আছে সময় দিব পৰা নাই কিন্তু বেছি সংখ্যক ৰাইজে লোৱা বিধানসভা নিৰ্বাচনৰ আগত সকলোৱে যোগদান কৰা হৈছে প্ৰত্যেক সমষ্টিত আপোনালোকে দেখা পাইছে আপোনালোকৰ মিডিয়াৰ জৰিয়তে ময়ো গম পাইছোঁ যে প্ৰত্যেক সমষ্টিত বুথ লেভেলৰ পৰা আৰম্ভ কৰি পোলিং ষ্টেচনৰ লেভেলৰ পৰা আৰম্ভ কৰি মণ্ডল কমিটিলৈকে প্ৰত্যেক সমষ্টিত লোকসভা নিৰ্বাচনৰ পিছত যোগদানৰ কাৰ্যসূচী কণ্টিনিউৱাছলি হৈ আছে আমি আকৌ সিদ্ধান্ত লৈছোঁ ছেপ্টেম্বৰৰ মাহত খেতি শেষ হোৱাৰ পিছত ধান খেতি শেষ হোৱাৰ পিছত ছেপ্টেম্বৰৰ মাহত বিধানসভা নিৰ্বাচনৰ আগত যিবিলাকৰ আমি প্ৰতিশ্ৰুতি দিছোঁ ৰাইজৰ আগত এই প্ৰতিশ্ৰুতিবিলাক আখৰে আখৰে পালন কৰিবৰ কাৰণে প্ৰত্যেক MEC সমষ্টিত গৈ যিটো আমি পাব্লিক ইণ্টাৰেকশ্যনৰ প্ৰগ্ৰাম আমি গৈছিলোঁ ৰাইজে আমাক মেম'ৰেণ্ডাম দিছে আমি টেণ্ডাৰ কল কৰিছোঁ অপেন টেণ্ডাৰ কল কৰিছোঁ অৰ্ডাৰ দিয়া হৈছে এইবিলাকৰ কাম হৈছে নাই বা কাম চলি আছে নে নাই আৰু যিবিলাকৰ পতা পোৱা নাই যে প্ৰথমীয়া কিমান 2.0 হৈ গ'ল এতিয়া প্ৰথমীয়া কিমান 3.0 যাতে আমি কাৰ্বি আংলঙৰ স্থানীয় বাসিন্দাসকলৰ কাৰণে আমি পতা দিবৰ কাৰণে আমি সিদ্ধান্ত আগত লৈছোঁ আৰু এতিয়া গতিকে আমি ৰাইজৰ লগত আছোঁ ৰাইজৰ লগত মিলাই থাকিব যিবিলাকৰ বেলেগ বেলেগ ৰাজনীতি দলবিলাক অপপ্ৰচাৰ কৰি আপোনালোকে দেখা পাইছে যোৱাকালি কথা কৈছে যে কাৰ্বি আংলঙৰ সমাজৰ তেওঁলোকৰ কোনো প্ৰমাণ নাই খালি মনোবজাৰ কথা তেওঁলোকে কৈ থাকে তেওঁলোকৰ খালি সেইবিলাকৰ মিছা কথা কৈ ৰাইজক তেওঁলোকৰ সেই মিছা কথা ৰাইজক ক'লে যে BJPৰ পৰা আঁতৰি যাব বুলি মানুহে ভাবে কিন্তু এতিয়া আপোনালোকে দেখা পাব প্ৰত্যেক দিনে তেওঁলোকৰ যিবিলাকৰ অপপ্ৰচাৰ কৰিব প্ৰত্যেক দিনে বেলেগ বেলেগ ৰাজনীতি দলৰ পৰা ত্যাগ কৰি আমাৰ দলৰ যোগদান কৰা কাৰ্যসূচীটো আপোনালোকে দেখা পাইছে আমি ৰাইজৰ লগতে আছে তেওঁলোকৰ যে ৰিলৰ লগতে আছে তেওঁলোকৰ ৰিল বনায় আৰু মিডিয়া কেইজনমান তেওঁলোকে খালি অপপ্ৰচাৰ কৰে PSP মাটি বিক্ৰী কৰিছে কোম্পানীবিলাকৰ মাটি আমি সদায় আগৰ পৰা যে নিৰ্বাচনৰ আগৰ পৰা আমি ক্লেৰিফিকেশ্যন দিছোঁ যে PSPৰ কাৰ্বি আংলং বহাব আমি বিচাৰিছোঁ কাৰণ যে ইয়াত ল'ৰা ছোৱালী ইয়াত কাৰ্বি আংলঙৰ যুৱক যুৱতীবিলাকৰ কাৰণে সংস্থাপন দিবৰ কাৰণে আমি এটা MOU চাইন কৰিছোঁ আৰু কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ 60% ৰেভিনিউ আৰু 40% ষ্টেট গভৰ্ণমেণ্ট পাব আগতে আমি যিবিলাকৰ হাইড্ৰ প্ৰজেক্ট কৰিছোঁ আমটাৰেঙত তাতো কোনো কাউন্সিলৰ পৰা এগ্ৰিমেণ্ট নাই এতিয়াতো মই নহয় SSC হাওনৰ আমোলতে হৈছে 1972 বোকাজান চিমেণ্ট ফেক্টৰী বহাইছে এতিয়াতো প্ৰায় মানুহে জন্ম হোৱা নাই দেখা পোৱা নাই গতিকে কাউন্সিলৰ পৰা কোনো MOU নাই কোনো OM নাই কিন্তু যিমানখিনি ইয়াত কাৰ্বি আংলং এতিয়া PSP বহিব বা যিমানখিনি কাৰ্বি আংলং যিকোনো ইণ্ডাষ্ট্ৰী বহিলে আমি আলাপ আলোচনাৰ মাজতে MOU যিটো আমি চাইন কৰিম যে আমি তেওঁলোকৰ ভালকৈ আমি অনুমোদন আগত ল'ম যে ইয়াত যুৱক যুৱতীবিলাকৰ 100% ইয়াত যিবিলাক কৰিব পাৰা যুৱক যুৱতীয়ে 100% সংস্থাপন দিব এইটো আমি সদায় কৈছোঁ ইয়াত এৰিয়াৰ কথা কৈছে ফ্ৰী কোচিং দিয়া হ'ব বুলি কৈ আছে এইটো যিবিলাকৰ আমাৰ কাৰ্বি আংলঙৰ যুৱক যুৱতী তেওঁলোকৰ কাৰণে যেতিয়া DRE এক্সাম পাছ কৰিবৰ কাৰণে আমি ছেপ্টেম্বৰ 1 তাৰিখৰ পৰা আমি ফ্ৰী কোচিং দিম প্ৰত্যেক LA সমষ্টিত দুটা জেগাত চেণ্টাৰ হ'ব তেওঁলোকক ফ্ৰী দিব যোনে যোনে বিচাৰে 3rd গ্ৰেড পৰা আৰম্ভ কৰি 4th গ্ৰেড পৰা আৰম্ভ কৰি অফিচিয়েল লেভেললৈকে যিবিলাকৰ কোৰ্চ কেনেকৈ ধৰণত লিখিব লাগে কেনেকৈ ধৰণৰ এটা বক্স থাকে টিক মাৰিব লাগে এই গোটেইখিনি তেওঁলোকে এতিয়া ক্লাছত তেওঁলোকে বুজাব
গতিকে আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা এইটো আমি ফ্ৰী কোচিং দিয়া হয়। স্যার দেখা যাচ্ছে যে প্রত্যেকটা দিনে আমি সদায়তো ৰাইজৰ লগতো আছোঁ নিৰ্বাচন বুলি নহয় যে ৰাইজৰ লগত থাকিলেহে নিৰ্বাচন তেওঁলোকে কি খেলিব আমিতো ৰাইজৰ লগতে আছোঁ ৰাতিপুৱা আপোনালোকে ৰাতিপুৱা আহকচোন মোৰ তাতে 4টা বজাত হ'লে মোৰ তাত ৰাইজৰ পৰা 100 200 500 প্ৰত্যেক দিনে 1000 মান মানুহ আহে আমিতো ৰাইজৰ লগতে আছোঁ ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ নীতি আদৰ্শমতে আমি ৰাইজৰ লগত থাকিব লাগে আমি ৰাইজৰ লগতে আছোঁ আৰু কাৰ্বি আংলঙৰ মানুহে আপোনালোকে মই সদায় কৈ থাকোঁ যে ইয়াৰ মানুহবিলাকৰ বসবাস কৰা সহজ সৰল মানুহ ইয়াতে সকলো জাতি জনগোষ্ঠীৰ ইয়াত বসবাস কৰা ট্ৰাইবেল হওক নন ট্ৰাইবেল হওক ইয়াত বসবাস কৰা মানুহবিলাক সহজ সৰল হয় যদি বেছি মিছা কথা কয় মানুহে ৰাইজে বেয়া পায় বেয়া পোৱাৰ কাৰণে আপোনালোকে চাওকচোন যে যিমানখিনি যে বেলেগ বেলেগৰ ৰাজনীতি আদায় ল'বৰ কাৰণে তেওঁলোকে নিৰ্বাচন MP আগৰ পৰা তেওঁলোকে অপপ্ৰচাৰ চলাইছে ৰাইজক এইটো বুজাই আছে কিন্তু যিমানখিনি তেওঁলোকে অপপ্ৰচাৰ ৰাইজক বুজাই আছে তেওঁলোকে কিন্তু দিনে দিনে বেলেগ বেলেগ ৰাজনীতি দলৰ পৰা ত্যাগ কৰি আমাৰ দলত যোগদান কৰিছে আজি 3 দিনমান আগতে ডেকালাংজনৰ লেম্পছ কোঅপাৰেটিভ ছ'চাইটি লেম্পছ আছে তাত কণ্টেষ্ট কৰা মানুহ নাই কোনো ওলা নাই তাতে কেণ্ডিডেটো ওলা নাই তাতে কোনো প্ৰাৰ্থী ওলা নাই তাতে কণ্টেষ্ট কৰিবলৈ সাহস কৰা নাই চব গোটেইখিনি আনকণ্টেষ্ট হৈ জিকি আহিছে স্যার বেলেগ এটা প্রসঙ্গ এই এইটো এতিয়ালৈকে শেষ হোৱা নাই খালি ওপৰত ফ্লাইঅভাৰটো আমি ইনগ্ৰেশ্যন কৰিছোঁ তলত যিবিলাক ছাৰ্ভিচ ৰুট বুলি কয় তেওঁলোকে সেইটো কমপ্লিট হোৱা নাই আমি ডেডলাইন এটা দিছোঁ ছেপ্টেম্বৰ 15 ছেপ্টেম্বৰ মাহত বুলি কৈছে তেওঁলোকে কমপ্লিট কৰিম বুলি কৈছে ছেপ্টেম্বৰ মাহত কমপ্লিট কৰিলে এইবিলাক ড্ৰেইন হ'ব তাৰপিছত পানীৰ ইয়াত জমা নাথাকিব আৰু পাৰ্কিং যিমানখিনি হ'ব বজাৰত যাতে গাড়ী নোসোমায় ইয়াতে পাৰ্কিং হ'ব এইটো গুৱাহাটী যে ফ্লাইঅভাৰ কৰাৰ নিচিনা ইয়াতে গোটেইখিনি সুবিধাবিলাক